So hello guys, welcome to my YouTube channel Assam Amazing Videos আৰু মোৰ সকলো ভিউৱাৰ্ছক ওকে মানে দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ইংলিছতো অলপমান মাৰি দিছোঁ হেপী দিৱালী চবকে। আৰু আজি গৈ আছোঁ আমাৰ শ্বহীদ বেদী বৰপাৰা যিটো কালী মন্দিৰ, তাৰে আমি মূৰ্তি আনিবলৈ গৈ আছোঁ। আমাক চাৰি গৈছে অলৰেডি, আমি গৈ আছোঁ। যাই লগ পাওঁ নে নাপাওঁ আপোনালোকক দেখুৱাবলৈ পাওঁ নে নাপাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। চ' চাই থাকক। আৰু আমি দুজনে গৈ আছোঁ মূৰ্তি লৈ আহিবলৈ। চ' কাজিয়া আপোনালোকে উপভোগ কৰক। চ' দেখুৱাবলৈ পালে খুব ভাল লাগিব আৰু মনটো। চ' আমি এতিয়া মূৰ্তি আনিবলৈ গৈ আছোঁ। অলৰেডি আমাক এৰি থৈ গৈছে, কিন্তু এতিয়া আমি গৈ আছোঁ লগ কৰিবলৈ। আৰু ব'লা আমি যাই থাকোঁ তেনেহ'লে। চ' গাইজ চাই থাকক ভিডিঅ'খন। চ' আমি এনেকৈ লগ পালোঁ মূৰ্তিটো আৰু লৈ গৈ আছে এখন ডাঙৰ ট্ৰাকত। আৰু আমি তাৰ পিছপিনে গৈ আছোঁ আৰু মোৰ দাদা কেইজনমানে লগত আছে। আৰু যিহেতু এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে সিমান এটা জাক জমকতা নাই। চ' এইবাৰ কোনো ঢোল গজনাৰ কোনো এটা ছিষ্টেম নাই। জাষ্ট মূৰ্তিটো গাড়ীত উঠাইছোঁ আৰু কেইজনমানে বাইকত আহি আমি লৈ গৈ আছোঁ। চ' গাইজ যিখিনিকে আপোনালোকক দেখুৱাম আৰু কেনেকৈ লৈ যাব, কেনেকুৱা পূজা হ'ব সেইখিনি দেখুৱাবলৈ যত্ন কৰিম। চ' গাইজ ভিডিঅ'খন লাষ্টলৈকে চাই থাকক। এটা ধুনীয়া এটা কালী পূজা মানে দেৱালীৰ এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। চ' গাইজ ভিডিঅ'খন কণ্টিনিউ কৰি থাকক মোৰ লগত। আৰু আমি গৈ আছোঁ কালী মাৰ মূৰ্তি লৈ বৰপাৰা, আমাৰ বঙাইগাঁও বৰপাৰা। যিহেতু বঙাইগাঁৱত আহিছে সিহঁতে গম পায়, এটা পুৰণি মন্দিৰ ইয়াতে শ্বহীদ বেদীৰ ইয়াতে কালী মন্দিৰ এটা পুৰণি। তাতে প্ৰত্যেকবাৰে এনেকুৱা ধৰণৰ পূজা মানে উদযাপন কৰি আহিছে, ডাঙৰকৈ পূজা পাতিছে। কিন্তু এইবাৰ যিহেতু ক'ভিড পৰিস্থিতিৰ বাবে পূজাখন একদম অনুষ্ঠপীয়াকৈ উদযাপন কৰিবলগীয়া হৈছে। চ' আমি তাৰ কাৰণে অলপ দুখীও হৈছোঁ। আৰু লগতে ক'ভিড পৰিস্থিতিৰ বাবে সেইখিনি আমি মানিবলৈ চেষ্টা কৰিম। আৰু যিহেতু এইবাৰ ইমান এটা জাক জমকতা নাই, তেতিয়াও আমি তাৰ মাজতো আৰু উপভোগ কৰি যাব লাগিব। এইবিলাক সৰু সুৰা পূজা, এইবিলাক সৰু সুৰা নহয় ডাঙৰ পূজা এইবিলাক। কিন্তু এইবাৰ সৰু সুৰাকৈ পাতিবলগীয়া হৈছে, কাৰণ ক'ভিড পৰিস্থিতিৰ বাবে যিহেতু চৰকাৰে অনুমতি দিয়া নাই পাতিব ডাঙৰকৈ। চ' সেইখিনি অলপ অনুষ্ঠুপীয়াকৈ পতা হৈছে পূজাখন। চ' সেইখিনিকে দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। চ' গাইজ ভিডিঅ'খন লাষ্টলৈকে চাই থাকক। কেনেধৰণৰ পূজা, কেনেধৰণৰ কি হয় দেখুৱাবলৈ যত্ন কৰিম। আৰু তেনেহ'লে ভিডিঅ'খন কণ্টিনিউ কৰি থাকক মোৰ লগত। আৰু যদি ভিডিঅ'খনত কিবা ভুল ভ্ৰান্তি হয় দেখুৱাত সেইখিনি ক্ষমা কৰি দিব। আৰু এই কালী মাৰ মূৰ্তিয়ে মন্দিৰত আহি গ'ল। আৰু
দাদাই পূজাখনৰ বিষয়ে অলপমান কেইদিন হ'ব পূজা আৰু কেনেকুৱা ধৰণৰ এইবাৰ পূজা কোভিডৰ পূজা আমি 2 দিনীয়া কাৰ্যসূচী হয়। অনুষ্ঠুপীয়াকৈ পাতিছোঁ, তথাপিও ভক্তৰ সমাগম বহুত বেছি হৈছে। কিন্তু যিখিনি আমাক মানে প্ৰশাসনে গাইডলাইন দিছে কোভিড প্ৰট'কল, যিটো বৰ্তমান পৰিস্থিতি, এই পৰিস্থিতিত আমি কোভিড প্ৰট'কল মানি আমি ইয়াতে আপোনালোকে দেখুৱাব পাৰে ভিতৰত যে কেনেকৈ আমি চেয়াৰবিলাক পাতিছোঁ। কিন্তু আৰু উপায় নাই আৰু ৰাইজৰ সমাগম বেছি হোৱাৰ বাবে অলপ ইফাল সিফাল হৈয়ে গৈছোঁ। তথাপিও আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যে পৰিস্থিতি যাতে ভালে হয় আৰু ভৱিষ্যতে আমাৰ মাৰ ওচৰত এটাই প্ৰাৰ্থনা যে আমাৰ এই আগৰ দিন যেনেকৈ আছিল এইবিলাক নোহোৱা হৈ যায়, সুখ শান্তি আকৌ ঘূৰি আহে, তাৰে কামনা কৰিছোঁ। থেংক ইউ দাদা। এনেকৈ মন্দিৰৰ খিচাৰি তৈয়াৰ কৰি আছে আমাৰ খুৰাহঁতে আৰু খুৰা দাদা এইবিলাক কৈছোঁ আৰু এনেকৈ সকলো ৰাইজে খাব পাৰিব ইয়াৰ পৰা আৰু তাৰ বাবে যা যোগাৰ চলি আছে। পুষ্পাঞ্জলি শেষ হোৱাৰ পিছত এয়া আমি খাব পাৰিম আৰু গোটেই ৰাইজে খাব পাৰিব। চ' এইখিনি দেখালোঁ আৰু চ' গাইজ ভিডিঅ'খন আপলোড দিয়া অলপ দেৰি হ'ল, তাৰ কাৰণে ক্ষমা খুজিছোঁ আপোনালোকক, যিহেতু মই কালি মন্দিৰৰ কামত অলপমান বিজি আছিলোঁ। চ' গোটেই ৰাতি মন্দিৰত থাকিবলগীয়া হ'ল, এডিটিং কৰোৱাৰ সময় নাপালোঁ আৰু ঘুম ক্ষতি হ'ল। ৰাতিপুৱা আহিলোঁ ঘৰত আৰু অলপমান শুই দিলোঁ। তো গাইজ এডিটিং কৰাত অলপমান দেৰি হ'ল। চ' যাতে আপোনালোকে বেয়া চেয়া নাপায় সেইখিনিকে ক'লোঁ আৰু আকৌ এবাৰ হেপী দিৱালী বুলি ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। চ' গাইজ যদি ভাল পালে ভিডিঅ'খন মোৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু সকলোকে আকৌ এবাৰ জনাইছোঁ হেপী দিৱালী।